आपको मार के देखते? नहीं हाँ? তো বন্ধুসকল এইপিনে দেখিবলৈ পাইছে এইটো লৈ ল'লোঁ AK-47 দিয়া শিউলি ফুলের গন্ধে মাতে খুশির শারদরাতে চবতকৈ মজা লাগে এনেকুৱা এটা লৈ কিনে ঘূৰি ফুৰিবলৈ আৰু আছে এইপিনে বিভিন্ন ধৰণৰ বন্দুক স্বাগতম জনালোঁ সকলোকে মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো খবৰ খাতি ভালে চাগে আমাৰ এতিয়া যেন তেনে অকণমান ভাল পাইছোঁগৈ গাবোৰ অকণমান ফ্ৰী লাগিছে মানে অকণমান গাবোৰ শক্তিহীন লাগিছে এতিয়া এইকেইদিন এতিয়া টেবলেট বেজি লৈ আছোঁ এইপিনে এইজনী ভাল পাইছেনে হে পাইছেনে ভাল হে ভাল পাইছে বোলে তো যিহেতু আজি 10 তাৰিখ আজিৰ পৰা পূজা আৰম্ভণি হৈছে আৰু আমাৰনো পূজা কি ক'ব এতিয়া বেমাৰীকৈ তেনেকৈ গৈ আছে আৰু আজি ঠিক তেনেকৈ গাঁৱৰ পৰা ভাড়া এটা পাইছোঁ পূজা যিহেতু পূজা চাবলৈ গৈছে আৰু ভাড়া নেজালে ক'ত হ'ব ইমানখিনি মেডিকেলত যাই কিনে ইমানখিনি খৰচ হৈ আহিছে আৰু গাড়ী EMI আছে গতিকে এতিয়া যাওঁ বুলি ওলাইছোঁ বৰষুণ দি আছে এতিয়া প্ৰায় 3টামান বাজিলে যাওঁ পূজা চাব যাবনে নাই হে যাবনে নাই পূজা চাবলৈ नहीं नहीं बोलूँ আমাক হে যাবনে হে যা তো এতিয়া মই গৈ আহোঁ আপোনালোকক ভিডিঅ' যোগেদি দেখাম যিহেতু আমাৰ এতিয়া পূজা বুলি ক'বলৈতো নাই আৰু ঠিক তেনেকৈ গৈ আছোঁ চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু বাহিৰলৈ আহিলে মানে বৰষুণ জাক দি আছে এতিয়া নেৰানেপেৰাকৈ ৰাতিপুৱাৰ পৰা বৰষুণ জাক দি আছে এই এৰাৰটো নামেই লোৱা নাই বৰষুণ জাক তিতিবলৈ ভয় লাগিছে চৰ্দি লাগি আছে কাহ হৈ আছে যাব লাগিব ইয়াৰ পৰা সেই তালৈ গাড়ীখনলৈকে বৰষুণ জাক দি আছে এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ গৈ আছোঁ এতিয়া গাঁৱৰ পৰা আমাৰ খুৰী দুগৰাকীমান যাব তো গতিকে সিহঁতক লৈ লওঁগৈ গৈ আছোঁ আহি পালোহি এতিয়া নামচাই আগলৈ গৈ আছোঁ এতিয়া পূজা মণ্ডপলৈ এয়া সন্ধিয়া হ'বলৈ হৈ আছে ইয়াতে সন্ধিয়া আৰু লাহেকৈ লাইটবোৰ জ্বলিলে ভাল লাগিব এতিয়া সন্ধিয়া পৰিৱেশৰ মানে সন্ধিয়া সময়ত পূজাত ঘূৰা মজাই বেলেগ লাগে গৈ আছোঁ এতিয়া লাহে লাহে এইপিনে আমাৰ পোৱালিটো কি ল'বি আজি বন্ধুক কি বন্ধুক হে নাজানো আৰু পূজা বতৰ যদিও মানে অকণমান ঠাণ্ডা হৈ আছে বতৰটোৱে ঠাণ্ডা সেইটো কাৰণে ঠাণ্ডা হৈ আছে এতিয়া গৈ আছোঁ চাই থাকিব এতিয়া মণ্ডপলৈ গৈ আছোঁ দেৱীজনী দেখাম ধুনীয়াকৈ আপোনালোক আৰু এয়া আগৰ পিনে পাবলৈ হৈছে মণ্ডপ গৈ আছে এতিয়া লাহে লাহে আৰু যথেষ্টখিনি মানুহ আহিছে এইপিনে লাহে লাহে সন্ধিয়া হ'লে মানে আৰু মানুহ হ'ব যিহেতু এতিয়া লাহে লাহে অলপ মানুহ আহিছে আৰু এইপিনে দেখিবলৈ পাইছে খেলনা দোকানবোৰ এইপিনে দেখিবলৈ পাইছে আৰু এবাৰ অৱশ্যে অকণমান ঠাণ্ডা হৈছে কাৰণ বতৰটো ঠাণ্ডা ন সেয়েহে আৰু এইপিনে পূৰা গাড়ীৰ মানুহ আৰু এইপিনে ঘূৰাই দিলে এইটো হৈছে নামচাই পূজা মণ্ডপ এয়া আৰু এয়া হৈছে নামচাই পূজা মণ্ডপ আৰু বতৰটো বেয়া যিহেতু এইপিনে পূৰা বোকা কৰি দিলে এতিয়া লাহেকৈ লাইট চাইট জ্বলালে মানে ভাল লাগিব ৰাতি আৰু এয়া অকণমান ঠাণ্ডা হৈ আছে এতিয়া ৰাতি হ'লে গোটেই ভিৰ হৈ যাব এতিয়া ভিতৰলৈ সোমাই যাওঁ পূজা মণ্ডপত খুব ধুনীয়াকৈ বনাইছে নামচাই দুৰ্গা মণ্ডপ আৰু আজি যিহেতু প্ৰথম অকণমান খালী হৈ আছে এইপিনে আজি ফাৰ্ষ্ট ডে হয় সেয়ে অকণমান খালী হৈ আছে ছেকেণ্ড ডেত অকণমান বেছি হয় মানুহ ছেকেণ্ড ডে আৰু লাষ্ট ডেত তেতিয়াই বেছি হয় এইপিনে পূৰা ভৰ্তি হৈ থাকে আৰু আজি অকণমান খালী
এতিয়া দেৱী চোৱা হৈ গ'ল এতিয়া আগলৈ যাওঁ বন্ধুক চন্ধুক ল'বলৈ এইপিনে আছে কি ল'বা এতিয়া বন্ধুক বল চাওঁগৈ কি লয় বন্ধুক লোৱা নেকি হা আৰু এইপিনে থাৰ এবাৰ পূজাতে থাৰখনে লৈ ল'বলৈ লেগা কিतना भैया इसका 10 लाख का दे 550 আৰু এইপিনে গোটেই খেলনা বস্তুবোৰ এইপিনে থাৰ আৰু এইবোৰ এইটো পুৰণা হৈ গিয়া होगा ना कल बारिश में भीग गया ना कवर আচ্ছা আচ্ছা আৰু এইপিনে বন্ধুক এইটো কি হয় জানা নাই নামটো এইটো হে M416 হয় এইটো AK47 হয় এইটো M416 হয় এইটো এনেই নামটো দিছে এইটো অঁ এনেকৈ পুতলা চুতলা গোটেইখিনি থাৰ চাৰ মিলাই কিনে আছে আৰু ইয়াতো সেই ঠিক তেনেকৈ গাড়ী চাড়ী কিবা কিবিও আছে এইপিনে দেখিবলৈ পাইছে আৰু এইপিনে দেখিবলৈ পাইছে বন্ধুক আৰু এবাৰ এনেকুৱা এটা লৈ কিনে ঘূৰি ফুৰিব লাগিব খুব ভাল লাগিব কাৰোবাক মাৰিব লাগিব आपको मार के देखते हाँ डॉन আৰু এইপিনে মই বেটেজনী কি লৈছে হে পুতলা পুতলা ধুনীয়া ধুনীয়া পুতলা लेगा हाँ कितना इसका 350 है আচ্ছা আৰু আছে এইপিনে বিভিন্ন ধৰণৰ বন্দুক এয়া দেখিবলৈ পাইছে এই ये वाला लेगा हाँ मारेगा मारेगा ओ पुतला লগত পইচা ফ্ৰী দিছে 200 টকা পইচা অৰিজিনেল নহয় ডুপ্লিকেট বেটি বেলুন নলিয়ে কোনোবা মাৰি দিব দে চবতকৈ মজা লাগে এনেকুৱা এটা লৈ কিনে ঘূৰি ফুৰিবলৈ কি হ'ল তো বন্ধুসকল এইপিনে দেখিবলৈ পাইছে এইটো লৈ ল'লোঁ AK47 এতিয়া ডিং নেকি ভালে ডিং নেকি এতিয়া মানে এইপিনে বেলুন চেলুন মাৰিবলৈ লাগিব ভैया पिछड़ा दीजिए एक बार मार के देखेगा हाँ তো বেছি হিট নাই যিহেতু এইটো ঠিকে আছে মোটামুটি একবাৰ কক কৰি কিনে এইপিনে মাৰি চাম দেই মোটামুটি ঠিকে আছে দুইটা গৈছে আৰু এইপিনে এতিয়া চাওঁতে চাওঁতে সন্ধিয়া হৈ গ'ল আৰু মানুহবোৰ আহি আছে এতিয়া আমি যাবলৈ লৈছোঁ যিহেতু সন্ধিয়া হ'ল কিন্তু মোৰ গাটো ভাল নাই গতিকে এতিয়া লাহে লাহে গৈ আছোঁ খোজকাঢ়ি এইপিনে লৈ গ'ল বন্ধুকেইটা পোৱালিকেইটা এইপিনে গৈ আছে এতিয়া ধুনীয়াকৈ গৈ আছে